ডাইরেক্ট মানে কলেজ খুব এভেলেবল আসলে এটা বুড়ে আমার সক্রিয় সদস্য। তো হেল্ল' গাইছ ওয়েলকাম বেক টু চেনেল। মানে আজি মানে স্কুলত যাই আছোঁ, স্কুলত দেখা পাইছে স্কুলত মানে আজি দেওবাৰ হ'লেও মানে স্কুলত যাই আছোঁ। কিয় যাই আছোঁ কাৰণ আজি মোৰ চাংখাৰীত মানে কলেজত মানে মিটিং আছে। কি মিটিং আছে? হেল্প টু হেল্প গ্ৰুপৰ মিটিং আছে। প্ৰত্যেক বছৰে আমাৰ স্কুল পতা হয়, কিন্তু এইবাৰ কলেজ পাতিছে। কেনেকৈ মিটিং পাতিছে চব দেখাই আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেকৈ মানে স্কুলত আহি পাইছোঁ, আহি পেলাই আৰু এবাৰ ডাইৰেক্ট যাম আমি কলেজৰ লিগি। ছাৰ ৰখিছোঁ, ছাৰ আহিয়ে পোৱা নাই। প্ৰায় 9টা বাজিছে 9টা বাজিলে মানে ছাৰ আহিয়ে পোৱা নাই। সেই আৰু গাইজ মানে ডাইৰেক্ট কলেজ যাবলৈ দেখাই আছোঁ কি হয়। ডাইৰেক্ট মানে কলেজ খুব এভেলেবল মানে ভিডিঅ' বনাই শুৰু কৰি দিছোঁ। এফালে এইটো ফাৰ্ষ্ট ইয়াৰৰ ৰুম, এফালে এইটো বুঢ়ে আমাৰ ৰুমটোলৈ আহিছে, এফালে এইটো ৰুম গাইজ। ডাইৰেক্ট কলেজৰ ফাৰ্ষ্ট ইয়াৰৰ ৰুমত মানে ফাৰ্ষ্ট ইয়াৰ নাপাব আৰু গাইজ এইবাৰ পাম না গাইজ। মানে একদম ৰুমত এণ্ট্ৰি মাৰি দিছোঁ আৰু ইটো ৰুমতে আহিম গাইজ। এনেকৈ এইগিলা বেঞ্চি এইগিলা আছে, ইয়াতে বহিম আৰু গাইজ। এখন বেঞ্চি নবহ, একদম এই পিছফালে এখন গাইজ। মানে আকৌ এটা বেলেগ বস্তু পাইছোঁ। এতিয়া প্ৰায় টাইম হৈছে, এই গান চান লগাই দিছে গাইজ। টাইম প্ৰায় হৈছে এতিয়া 12:47 মানে গাইজ। এতিয়া আছোঁ ইয়াতে আছে গাইজ, এইটো ৰুম গাইজ। তাতে মানে হলত মানে হোৱাই নাই আৰু গাইজ। মানুহবিলাক চাইছে যাই আছে গাইজ। তাতে ডাইৰেক্ট এণ্ট্ৰি মাৰি আছোঁ মানে তাতে যায়ে গাইজ। সক্রিয় সদস্য ফিৰোজ ছাৰে, ডক্টৰ ফিৰোজ ছাৰে আগবঢ়াইছে। এবাৰ আমি আমাৰ এটি সম্বৰ্ধনা আগবঢ়াবলৈ লৈছোঁ আমাৰ এই মহাবিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় মণি শৰ্মাদেৱক, আৰু লগতে তেখেতক এটি আমার স্মৃতি চিহ্ন প্রদান কৰিছোঁ। আমাৰ সম্পাদক তৰণী ডেকাই আগবঢ়াইছে। গাইজ মানে আমাৰ যি মানে আজি স্কুলত মানে কলেজত মানে যি মিটিং আছিল, সেই মিটিং শেষ হ'ল। শেষ হ'ল মানে শেষ হোৱাৰ লগে লগে ঘৰত ডাইৰেক্ট গুচি আহিলোঁ আৰু ব্লগ নকৰিলোঁ। সেই আৰু আজি ভিডিঅ'খিনি এইখিনিতে আছিল। ভাল লাগিছিল, লাইক ছাবস্ক্ৰাইব কৰি দিব। জয় জুবিন দা, জয় অসম।